আমি একচুৱেলি ডেলিভাৰী হস্পিটেলত কৰাব লাগে, যদিও কেতিয়াবা ঘৰতে হৈ যায়। এনে ক্ষেত্ৰত আমি সদায় পৰিষ্কাৰ পৰিচ্ছন্নতা অৱলম্বন কৰিব লাগে। পৰিষ্কাৰ প্ৰসৱ বেদনা, নিৰাপদ প্ৰসৱ আৰু প্ৰসৱোত্তৰ যতন তথা সেৱাসমূহ যাতে সিহঁতে সঠিকভাৱে লাভ কৰে সেই বিষয়ে স্বাস্থ্য বিভাগৰ মানুহে সচেতন হ'ব লাগে। ঘৰতে কৰোৱা প্ৰসৱৰ ক্ষেত্ৰত নিৰাপদ প্ৰসৱ নিশ্চিত কৰাৰ বাবে গাঁৱৰ আশাকৰ্মীজনী নিশ্চিত হ'ব লাগিব যাতে প্ৰসৱটো কোনো প্ৰসৱ প্ৰশিক্ষিত জন্ম সহায়ক অৰ্থাৎ স্কিল্ড বাৰ্থ এটেণ্ডেণ্ট, SBA নাৰ্ছ বা ধাই বা কোনো চিকিৎসকৰ দ্বাৰা কৰোৱা হয়। আন এটা গুৰুত্বপূৰ্ণ বিষয় হ'ল কোনো ধৰণৰ জটিলতা হ'লে যাতে ৰেফাৰ কৰাৰ ব্যৱস্থা থাকে এই বিষয়েও ঘৰৰ মানুহে সতৰ্ক থাকিব লাগিব আৰু গাঁৱৰ আশাজনীয়েও সতৰ্ক থাকিব লাগিব। আৰু এনেকুৱা কিবা সমস্যাৰ সৃষ্টি হ'ব পাৰে সেই কথা মনত ৰাখি আগতীয়াকৈ এই ব্যৱস্থাবিলাক কৰি ৰাখিব লাগিব বা আমাৰ আশা বাইদেউজনী সিহঁতক পৰামৰ্শ দিব লাগিব। ঘৰত হোৱা প্ৰসৱৰ ক্ষেত্ৰত মনত ৰাখিবলগীয়া অতি আৱশ্যকীয় 5 ধৰণৰ পৰিষ্কাৰ পৰিচ্ছন্নতা আমি বিশেষকৈ অৱলম্বন কৰিব লাগে। সেই পৰিষ্কাৰ পৰিচ্ছন্নতাবিলাকৰ ভিতৰত নাম্বাৰ 1 পৰিষ্কাৰ হাত, নাম্বাৰ 2 পৰিষ্কাৰ নতুন বেলেট, নাম্বাৰ 3 পৰিষ্কাৰ কাপোৰ, নাম্বাৰ 4 পৰিষ্কাৰ নাড়ী, নাম্বাৰ 5 নাড়ীডালৰ মূৰটো পৰিষ্কাৰ কৰি ৰাখিব আৰু প্ৰসৱৰ পিছত এই নাড়ীডালৰ মূৰত কোনো ধৰণৰ প্ৰলেপ দিব নালাগে। এয়াই আছিল আমাৰ আজি ঘৰত হোৱা প্ৰসৱৰ ক্ষেত্ৰত মনত ৰাখিবলগীয়া অতি আৱশ্যকীয় 5 ধৰণৰ পৰিষ্কাৰ পৰিচ্ছন্নতা।